নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন ঐক্য। চুমি বৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, তাৰ্কিককো অসম আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে, বৰঞ্চ চুমি আৰু তাৰ্কিকে অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে। অসম আৰক্ষীয়ে ইয়াৰ পূৰ্বে সুনীল গগৈক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। সুনীল গগৈ পলাতক অৱস্থাত আছিল। সুনীল গগৈয়ে জাহাংগীৰ নামৰ এজন ব্যক্তিৰ মূৰটো কাটি সেই মৃতদেহটো জ্বলাই সেই মৃতদেহটো নিজৰ বুলি প্ৰতিপন্ন কৰিবলৈ ঢকুৱা থানাত চেষ্টা চলাইছিল। চুমি বৰা আৰু সুনীল গগৈৰ মাজত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সাংবাদিকৰ আগত কৈছিল যে সুনীল গগৈ এজন অপৰাধী, তেওঁ ইচ্ছা কৰি পলায়ন কৰিছিল, পলায়ন কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল, গতিকে তেওঁক গ্ৰেপ্তাৰ কৰাত পলম হৈছে। কিন্তু চুমি বেছিদিন পলাই থাকিব নোৱাৰিব। চুমি কিন্তু বেছিদিন পলাই আছিল, 10 দিন ধৰি পলাই থাকিল। পলাই থকাৰ পিছত চুমিয়ে হঠাৎ বুধবাৰে এটা ভিডিঅ' যাই চুমিয়ে সাংবাদিকক গালি পাৰিলে আৰু ক'লে যে আজি নিশা মই আৰক্ষীৰ ওচৰত বহুত ধৰণৰ নিউজ, বিভিন্ন ধৰণৰ নিউজ, য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে, কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল। আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই ছাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল অতিকৈ সেই ভিডিঅ'টো অসম আৰক্ষীৰ বাবে অতিকৈ যোৱা 24 ঘণ্টাত সংঘটিত ঘটনাৱলীৰ পিছত মোৰ ব্যক্তিগতভাৱে ধাৰণা হৈছে অসম আৰক্ষী চুমিৰ প্ৰেমত পৰিছে নেকি। চুমিক ৰক্ষণাবেক্ষণ দিবলৈ অসম আৰক্ষী তৎপৰ। চুমিয়ে এটা ভিডিঅ' জাৰি কৰিলে আৰু মিডিয়াত সেই ভিডিঅ'টো প্ৰেৰণ কৰিলে। অসম আৰক্ষীৰ দায়িত্ব আছিল চুমিয়ে ক'ৰ পৰা ভিডিঅ'টো জাৰি কৰিছে আৰু লোকেশ্যন ক'ত আছে জনাটো। আৰু পিছ মুহূৰ্তত চুমিয়ে আত্মসমৰ্পণ কৰাৰ পূৰ্বে অসম আৰক্ষীয়ে সাহস আৰু বীৰত্ব দেখুৱাই চুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰি আনিব লাগিছিল চোৰ আৰু ডকাইতৰ দৰে। কিন্তু নাই, অসম আৰক্ষী চুমিৰ প্ৰেমত পৰিছে বুলি মই বাৰে বাৰে কৈছোঁ। গতিকে অসম আৰক্ষী দিনটো বহি থাকিল নেকি, চুমিয়ে কেতিয়া লোকেশ্যন দিব সেই লোকেশ্যনত আমি গৈ পেলাই চুমিক গ্ৰেপ্তাৰ কৰিছিলে যে মই তিয়কত আছোঁ। আৰু লগে লগে অসম আৰক্ষীয়ে গৈ সসন্মানে চুমিক গ্ৰেপ্তাৰ কৰিলে বা চুমিক আটক কৰিলে। মই নাজানো চুমিক সেই সময়ত গামোচা পিন্ধাইছিল নেকি অসম আৰক্ষীয়ে, হয়তো গামোচা পিন্ধালেও আচৰিত বুলি মই প্ৰশ্ন উত্থাপন কৰিছোঁ। সেই কথা জানিবলৈ হ'লে ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ এই অতিথিশালাটো মন কৰক। ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ এইটো অতিথিশালা। চুমিক নিশা 10-11 বজাত তিয়কত চুমিয়ে আত্মসমৰ্পণ কৰিছিল। মই পুনৰ কৈছোঁ, চুমিক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই, চুমিয়ে ধৰা দিছে। আত্মসমৰ্পণ কৰা চলৈ নিবলৈ কেইঘণ্টা লাগে? খুব বেছি 2 ঘণ্টা লাগে। 11টা বজাত যদি লৈ গৈছে তেনেহ'লে 12টা-1টা বজাত ডিব্ৰুগড়ত চুমিক হাজিৰ কৰাব পাৰিছে STFৰ দলটোৱে। কিন্তু STFৰ দলটো বা অসম আৰক্ষীৰ চুমিৰ প্ৰতি ইমানেই প্ৰেম, নিশাৰ ভিতৰত তাইক আৰক্ষী থানালৈ নিনিলে, কিয়নো আৰক্ষী থানালৈ নিলে চুমিয়ে কষ্ট পাব। চুমিয়ে আৰক্ষী থানাৰ লেতেৰা শৌচাগাৰ ব্যৱহাৰ কৰিব লাগিব। চুমিয়ে আৰক্ষী থানাৰ লকআপত নিশাটো কটাব লাগিব। অসম আৰক্ষী প্ৰেমত পৰিছে চুমি, লকআপত চুমিক ৰাখিব বিচৰা নাই। সেয়েহে অসম আৰক্ষীয়ে পোনে পোনে জিমখানা ক্লাবৰ 21 নম্বৰ কোঠাৰ ভিতৰত যেতিয়া আমাৰ কেমেৰাসমূহ প্ৰৱেশ কৰিছিল, দেখা গৈছিল এইটো ৰুমতেই শুইছিল চুমি আৰু তাৰ্কিক। এখন টেবুলত ব্ৰেকফাষ্টৰ টুকুৰা এতিয়াও আছে। কেমেৰা ওচৰলৈ আগবাঢ়ি গ'ল, দেখা গ'ল এটা কল, অৰ্থাৎ চুমি তাৰ্কিকে ৰাতিপুৱা অসম আৰক্ষীয়ে দিয়া ব্ৰেকফাষ্টৰ লগত এটা কল খাইছিল। কলৰ আধা অংশ থৈ গৈছিল এইদৰে। এতিয়া আৰক্ষীৰ ওচৰলৈ গৈছে বা আৰক্ষীয়ে তাইক লৈ গৈছে, আহা চুমি, আহা তাৰ্কিক, এতিয়া তোমাক খোৱা হ'লনে, গা পা ধুলানে, তেনেহ'লে ব'লা এতিয়া ডিব্ৰুগড় আৰক্ষীৰ ওচৰত, এতিয়া তোমাক আমি জেৰা কৰিম দেই। আৰু সেইধৰণে জেৰা কৰিলে। এয়া হৈছে অসম আৰক্ষী চুমিৰ প্ৰেমত পৰা। 5 বজাত আহিছিলে, 5:30 বজাত আহিলে, পুলিচৰ লগত আহিলে। আমিতো ধৰ মোৰ লগৰ যোনজন আছিলে ৰাতি ইয়াত থকা নাইট শ্বিফ্টত, তেওঁ ৰুমটো দিলে পুলিচৰ লগত অহাৰ কাৰণে। আৰু চিনি নাপায় চুমি বৰা বা তেওঁলোকে মাস্ক পৰিধান কৰি আহিছিলে। তাৰপিছত ৰুমটো দিলে, দিয়াৰ পিছত 8:30মান বজাত তেওঁলোকে ব্ৰেকফাষ্ট কৰিলে, ফ্ৰেছ হৈ পেলাই আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নহ'লহেঁতেন, চুমি বা তাৰ্কিকক হয়তো অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। আজি আমি এই অনুষ্ঠানৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে অসম আৰক্ষীয়ে চুমি আৰু বিশালক গ্ৰেপ্তাৰ কৰিছিল স্বপ্ননীলক। হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত এই কথা কৈছেই যে ট্ৰেডিঙৰ জৰিয়তে কেনেকৈ খেলিমেলি হয় সেই বিষয়ে তেওঁ জানিব পাৰি অসম আৰক্ষীক নিৰ্দেশনা জাৰি কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই যদি অসম আৰক্ষীক নিৰ্দেশনা জাৰি নকৰিলেহেঁতেন, চুমি আৰু বিশালক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। চুমি আৰু বিশালে ডিব্ৰুগড়ত বিলাসী জীৱন কটাই আহিছে, বিভিন্ন পইচা লৈছে আৰু বিনিয়োগ কৰাৰ নামত তেওঁলোকক 2 মাহৰ মূৰত 30% ধন সুদত দিয়াৰ কথা ঘোষণা কৰিছে বা উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে। ডিব্ৰুগড়ৰ উলিয়াই গুলিয়াই সকলোৱে এই কথাটো জানে, কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে এই কথা নাজানে। হিমন্ত বিশ্ব শৰ্মাই যদিহে ডিব্ৰুগড় আৰক্ষীক নক'লহেঁতেন, চুমি বা বিশালক সেইদিনা হয়তো গ্ৰেপ্তাৰ নকৰিলেহেঁতেন, হয়তো চুমিৰ ক্ষেত্ৰতো আৰক্ষীয়ে নীৰৱতা অৱলম্বন কৰিলে। চুমি 7-8 দিন ধৰি যেতিয়া পলাতক অৱস্থাত আছিল, অসম আৰক্ষীয়ে কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাছিল। কিন্তু আকৌ ধন্যবাদ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত অসম আৰক্ষী তৎপৰ হৈ পৰিল। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ক'লে মই এই সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ বাবে STF গঠন কৰিম আৰু তদন্তৰ দায়িত্ব CIDত দিম, তাৰ পিছতে অসম আৰক্ষী তৎপৰ হৈছিল। 6 দিন ইতিমধ্যে পাৰ হৈ গৈছিল। অৰ্থাৎ আজি যদি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা নাথাকিলেহেঁতেন, চুমিৰ প্ৰেমত পৰা অসম আৰক্ষীয়ে চুমিক নধৰিলেহেঁতেন। এতিয়া বহুবোৰ কথা সন্মুখলৈ আহিছে।
ইয়াৰ লগে লগে ভিতৰুৱাভাৱে কিছু তথ্য সন্মুখলৈ আহিছে। সেই তথ্যৰ সত্যতা এটা অংশই স্বীকাৰ কৰিছে যদিও আন অফিচিয়েলি কোনেও এক স্বীকাৰ কৰিব বিচৰা নাই। এটা সত্য জানি লওক। বিহাৰৰ মুজাফৰপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল এইজন যুৱকক, যিজন যুৱকৰ নাম আছিল অম্লান। অম্লান হৈছে তাৰ্কিকৰ ভায়েক অৰ্থাৎ সুমীৰ দেউৰেক। অম্লানক মুজাফৰপুৰত গ্ৰেপ্তাৰ কৰাৰ বাতৰি বুধবাৰে পুৱা 9 বজাতেই সত্যত প্ৰথমবাৰৰ বাবে আমি সম্প্ৰচাৰ কৰিছিলোঁ। অসম আৰক্ষীয়ে সেই সময়ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই আমাক কৈছিল এই খবৰটো আপোনালোকে ক'ত পালে, আমি গ্ৰেপ্তাৰ কৰা নাই। অৰ্থাৎ অম্লানক গ্ৰেপ্তাৰ কৰাৰ বাতৰি অসম আৰক্ষীয়ে প্ৰাৰম্ভিক অৱস্থাত অস্বীকাৰ কৰিছিল। কিন্তু সত্যৰ বাতৰি পিছত সত্য প্ৰমাণিত হ'ল। পৰৱৰ্তী সময়ত বিভিন্ন বাতৰি কাকত, বিভিন্ন টেলিভিছন চেনেল, বিভিন্ন পোৰ্টেলত ওলাল যে অম্লানক গ্ৰেপ্তাৰ কৰিছে। কিন্তু অসম আৰক্ষী টাইট লিপছ, অসম আৰক্ষী মনে মনে আছে। অসম আৰক্ষীয়ে যে দুখ পাইছে অম্লানৰ গ্ৰেপ্তাৰৰ খবৰটো তেওঁলোকে পালে কেনেকৈ? মই বাৰে বাৰে কৈছোঁ, যদি টিয়কত চুমীয়ে আত্মসমৰ্পণ কৰিছিল, টিয়কৰ পৰা ডিব্ৰুগড়লৈ 2 ঘণ্টা বাট, এই 2 ঘণ্টা বাটৰ পিছত আৰক্ষী থানালৈ নিনি জিমখানা ক্লাবলৈ চুমী আৰু তাৰ্কিকক কিয় লৈ যোৱা হ'ল? অসম আৰক্ষী চুমীৰ প্ৰতি দুৰ্বল হৈ পৰিছে নেকি? ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাই তৎপৰতা নেদেখুৱাহেঁতেন অসম আৰক্ষীয়ে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিলেহেঁতেন। যেনেকৈ মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, কাইলৈ পৰহিলৈ সুনীল গগৈয়ে যদি এটা ভিডিঅ' জাৰি কৰে যে কয় যে মই মানসিক অশান্তিত ভুগিছোঁ, মোক বাৰে বাৰে মিডিয়াই বহুত কিবাকিবি কথা লিখিছে, গতিকে মই আজি সিদ্ধান্ত লৈছোঁ আজি নিশা মই আত্মসমৰ্পণ কৰিম, তেনেহ'লে অসম আৰক্ষীয়ে কি কৰিলেহেঁতেন? ৰখি থাকিলেহেঁতেন যে সুনীল গগৈয়ে ক'ৰ পৰা লোকেশ্যন দিব সেই থানত আমি যাম। সুনীল গগৈ আৰু চুমীৰ মাজত কি পাৰ্থক্য আছিল? দুয়ো ৱান্টেড নাছিল নে? দুয়োৰে বিৰুদ্ধে সন্ধান চলোৱা নাছিল নে? আজি মই বাৰে বাৰে প্ৰশ্ন কৰিছোঁ, চুমীয়ে কোনো এটা লোকেশ্যনৰ পৰা সন্ধিয়াৰ ভাগতেই ক'লে যে আজি ৰাতি মই আত্মসমৰ্পণ কৰিম। অসম আৰক্ষীৰ দায়িত্ব আছিল চুমীক আত্মসমৰ্পণ কৰাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে সেই স্থানলৈ গৈ লোকেশ্যন বিচাৰি চুমীক গ্ৰেপ্তাৰ কৰাটো। আচলতে সমগ্ৰ ঘটনাটো অসম আৰক্ষীৰ নাটক আছিল নেকি? মই সেয়েহে কৈছোঁ, অসম আৰক্ষী চুমীৰ প্ৰেমত পৰিছে নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ ধন্যবাদ জনাই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আপুনি কিছু সতৰ্ক হওক। আমাৰ সন্দেহ হৈছে আৰক্ষীয়ে যিখন চাৰ্জশ্বীট দাখিল কৰিব, সেই চাৰ্জশ্বীটত চুমীক ৰেহাই দিবলৈ চেষ্টা চলোৱা হ'ব। হয়তো বিশালো বাচি যাব, কিন্তু চাৰ্জশ্বীট যদি অতি কঠোৰ হয় হয়তো তেতিয়া চুমী বা বিশালে শাস্তি পাব। কিন্তু অসম আৰক্ষীৰ প্ৰতি আমাৰ ভৰসা আছেনে? এইবোৰ প্ৰশ্নৰ বিষয় হৈ পৰিছে। আমি অসম আৰক্ষীক সমালোচনা কৰিব বিচৰা নাই, কিন্তু শেহতীয়া কাম কাজে চুমীৰ ঘটনাই অসম আৰক্ষীক লজ্জানত কৰিছে, কিন্তু অসম আৰক্ষীয়ে জনাটো উচিত। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ, কেৱল অসম আৰক্ষীৰ ওপৰত বিশ্বাস নকৰিব, আপুনি অতি শীঘ্ৰে সমগ্ৰ গোচৰৰ তদন্ত CBIক অৰ্পণ কৰক। ইনকম টেক্স আৰু ইডিক এই গোচৰটো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ক। অন্যথা অসমৰ ৰাইজক এইদৰে লুণ্ঠন কৰি থকা চুমী আৰু বিশাল বছৰি বছৰি জন্ম হ'ব। চুমী বিশাল জেলৰ পৰা 3 মাহৰ পিছত ওলাই আহিব। তেওঁলোকৰ লগত যদি ক'ৰবাত ধন আছে, সেই ধন ওলাই পুনৰ চহকী জীৱন যাপন কৰিব। ইয়াৰ লগে লগে আৰু নতুন নতুন অপৰাধী অনুপ্ৰাণিত হ'ব আৰু সেই অপৰাধীয়ে এনেধৰণৰ ঘটনা সৃষ্টি কৰিব। অৰ্থাৎ অদূৰ ভৱিষ্যতেও চুমী আৰু বিশাল যাতে অসমত সৃষ্টি নহয়, তাৰ বাবে অসম আৰক্ষীৰ প্ৰতি আমাৰ ভৰসা নাই। আমাৰ ভৰসা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। হিমন্ত বিশ্ব শৰ্মা, আপোনাক অনুৰোধ জনাইছোঁ, সমগ্ৰ বিষয়ৰ তদন্ত CBIক দিয়ক। কেৱল অসম আৰক্ষীৰ ওপৰত ভৰসা কৰি বহি নাথাকিব। এই সংক্ৰান্তত আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।